ঐ শুনচোন, মোক 10,000 টকা আনি দিব লাগিব। 10,000? 10,000 টকা মই ক'ৰ পৰা আনি দিম? মই এইবিলাক নাজানো, ক'ৰ পৰা আনি দিব পাৰো আনি দে। কিন্তু 10,000 টকা মই ক'ৰ পৰা আনি দিম বাৰু? কিয়? তোৰ মাৰৰ পৰা আনি দে। মাৰ পৰা? মই মাৰ পৰা 10,000 টকা আনি দিব নোৱাৰো দেই। মোক লাগিব কৈছো, মোক লাগিব। মই নোৱাৰো। মুঠতে মোক 10,000 টকা লাগিব, লাগিবই। মই নোৱাৰো আনি দিব। কি? কাক কথা কৈছ? বোৱাৰী, অ বোৱাৰী। মা, গৈছো। মা মাতিছিলে মোক। বাবাই বোলে মাৰ পৰা টকা আনিবলৈ দিছিলে। মা কৈছে, কিন্তু মইনো মাৰ পৰা কেনেকৈ টকা আনিম কওকচোন? ইছ, তুমি দাদাৰ কাৰণে একোনো কৰিব নোৱাৰানে? নোৱাৰো, মই নোৱাৰো। কি বুলি মই মাৰ পৰা টকা আনিম? মই মাৰ পৰা কোনো কাৰণত টকা আনিব নোৱাৰো। লাগিবই কৈছো, মোক 10,000 টকা লাগিবই। আপুনি মদ খাই আহিছে? য়েছ, ডেফিনেটলি মই মদ খাই আহিছোঁ। তাতে তোৰ কি হ'ল? ঐ তোৰ কি হ'ল? শুন, কালিলৈ ঘৰলৈ যাবি আৰু মাৰৰ পৰা 10,000 টকা লৈ আনিবি। যদি আনিব পাৰ তেন্তে ঘৰলৈ আহিবি, আৰু যদি নোৱাৰ তেন্তে তাতে থাকি যাবি তই। আপুনি মোক ঘৰলৈ পঠাই দিছে? পঠাই দিছো তোক, যাব পাৰ তই। নাযাওঁ, মই ঘৰলৈ কোনো কাৰণত নাযাওঁ। কিয় নাযাবি তই? এই তোৰ মুখখন আজিকালি বৰ বেছিকৈ চলিব লৈছে। তই কাক কথা কৈছ গম পাইছ নে নাই? এই বেছি কথা নকবি তই। যিমানখিনি ক'ব দিছো সিমানখিনিয়ে কবি। তাতকৈ বেছি কথা কৈ মোৰ আগত নাটক কৰি নেদেখুৱাবি, বুজি পাইছ? বৰষা, বজাৰ কেইটামান কৰি আনিব লাগিছিল। তয়ে যা নেকি? মোৰচোন গাটো ইমান ভাল লগা নাই। বৰষা, বৰষা। মা, কি হ'লনো? কি হ'লনো মানে? অথনিৰ পৰা যে তোক মই কিবা এটা কৈ আছো, তই মানে শুনাই নাই। কিনো ইমান ভাবি আছ তই? নহয় মা, আজি যে মোৰ বালৈ বৰকৈ মনত পৰিছে। তাইক এবাৰ চাবলৈ মোৰ বৰ মন গৈছে। কিন্তু তাই যি ভুল কৰিলে মই তোক তাইৰ ওচৰলৈ যাবলৈ দিব নোৱাৰো। কিন্তু মা, তাইলৈ যে মোৰ বৰকৈ মনত পৰিছে। হ'ব দে, যা যা। অকণ ওলাই গ'লে মনটোও ভাল লাগিব, বজাৰকেইটাও কৰি আনিব পাৰিবি। মই পইচাটো লৈ আনোগৈ। যোৱা।
অ' বৰষা আৰে বা তই বৰষা বা তই আমাক এৰি কিয় গুচি গৈছিলি অ' বৰষা বা মা আছেনে? অঁ মা আছে আছে আছোন না আছো না ভিতৰতে আহ। নালাগে দে মাহঁক ৰচোন। ৰহ মই মাক মাতি দিছোঁ। মা মা কোন আহিছে চোৱাহিচোন। বা তোৰ ইয়াৰ মুখত কি হ'ল? এয়া মানে মই কলপাৰত পৰিলোঁ অ'। তই সঁচাই কৈছনে? মা মোৰ বহুত ভুল হৈ গ'ল অ' মা। মোক ক্ষমা কৰি দিয়া অ' মা, ক্ষমা কৰি দিয়া। ক্ষমা? মই তোক কেনেকৈ ক্ষমা কৰি দিম? দেউতাৰ মৰাৰ পাছৰে পৰা মামা মামী মাহীহঁতে তোক ইমান মৰম কৰিছিল, কিন্তু তই জানো সেই মৰমৰ মূল্য বুজিলি? গতিকে তোক মই অকলে ক্ষমা কৰি দিব নোৱাৰিম। মা তুমি বাক এইবোৰ কি কৈ আছা? অঁ এয়া মই ঠিক কথাই কৈছোঁ। মা মই বৰ বিপদত পৰিছোঁ মা। সিহঁতে কৈছে মই বোলে তোমাৰ পৰা 10,000 টকা নিব লাগে, কিন্তু মা মই তোমাৰ পৰা টকা বিচাৰি অহা নাই অ' মা। মোক তোমালোকৰ লগত থাকিবলৈ অকণমান ঠাই দিবানে? কোৱা মা, মোক তোমালোকৰ লগত থাকিবলৈ দিবানে? কোৱা মা, কোৱা। বা নাকানিবিচোন, কিয়নো থাকিব নোৱাৰিবি? এইখনতো আমাৰেই ঘৰ। নোৱাৰে, তাই এতিয়া এইখন ঘৰত থাকিব নোৱাৰে। মা তুমি এইবোৰ কি কৈ আছা? অঁ ঠিকেই কৈছোঁ। তাই নিজৰ পচন্দ মতে গুচি গৈছিল নহয়। এতিয়া তাই যিমানেই বিপদ নহওক কিয়, মই তাইক এইখন ঘৰত মামাহঁতৰ লগত আলোচনা নকৰাকৈ ৰখাব নোৱাৰোঁ। হ'ব দিয়া মা, ভুল কৰিছোঁ যেতিয়া শাস্তিটো মই পাবই লাগিব। মা আহোঁ দিয়া। বৰষা মাক চাবি, হয়তো মই আৰু তহঁতক লগ নাপাবও পাৰোঁ। বা তাই মাকে দিবই নোৱাৰে বোলে। কি? কিয়? নাজানো মই। দিব নোৱাৰো বুলি ক'লে সকলো সমস্যাৰ কি সমাধান হৈ যায় নেকি? নিজৰ পচন্দৰ মতে বিয়া হোৱাৰ কাৰণে মাকে এতিয়া একোৱে নিদিয়ে। নিদিব। ক'ত আছে তাই? ভিতৰতে পৰি আছে, আৰুনো কি কৰিব? ৰহ মই দি আছো আজি তাইক। ঐ কি হলো? তোক যে মাৰৰ পৰা টকা আনিবলৈ দিছিলো, কি হ'ল? এৰি দিয়ক, দুখ পাইছোঁ। এৰি দিয়ক, নামাৰিব। এৰি দিয়ক মোক, এৰি দিয়ক। দীপা চোৱাচোন, দুখ পাইছোঁ মই। এৰি দিয়ক মোক, এৰি দিয়ক। দুখ পাইছোঁ, এৰি দিয়ক। দুখ পাইছোঁ, এৰি দিয়ক। এতিয়া দুখ পাইছোঁ বুলি ক'বলৈ আহিছা? বাবাৰ কাৰণে সেই সামান্য কামটো কৰিব নোৱাৰিলে, এতিয়া দুখ পাইছোঁ। তোক যে মাৰৰ পৰা টকা আনিব দিছিলো, কিয় নানিলি তই? ঐ তোক আজি মই দেখিছ এয়া কি
নেকি তোক মই আজি ৰ কি কৰিলি তই ঐ পাৰুল উঠ তই নুচবি তহঁতে বাৰ জীৱনটো ধ্বংস কৰি দিলি নহয় এতিয়া বাৰ মৰাশতো চুই অপবিত্ৰ নকৰিবি কি পালি হা মাত্ৰ 10,000 টকাৰ কাৰণে যৌতুকৰ কাৰণে তহঁতে এটা জীৱন ধ্বংস কৰি দিলি কিয় 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 কৰিলি এনেকুৱা মোক পাৰিলে সকলোৱে ক্ষমা কৰি দিয়া পাৰুল পাৰিলে মোক ক্ষমা কৰি দিয়া মই কেতিয়াও তোমাক নিৰ্যাতন নকৰোঁ মোক যৌতুক নালাগে মোক টকাও নালাগে মোক এবাৰ মাতা না পাৰুল 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 প্লিজ এবাৰ মোক মাতা না